নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমি ষ্টাৰভিছ চেনেলত মই ৰুবুলে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ সুন্দৰ 3জোপা ৰঙালাও গছ। এই ৰঙালাও কেইজোপাত সৰুৰ পৰা কেনেকৈ যত্ন ল'ব লাগে তাকেই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, ইয়াত মই এটা ফুলিত 3জোপা ৰঙালাও দিছোঁ। এইকেইজোপা ইতিমধ্যে পকাবলৈ আৰম্ভ কৰিবলৈ লৈছে। ইহঁতক আমি সৰুৰ পৰা যদি যত্ন লওঁ সঠিকমতে, তেতিয়া নিশ্চয় এজোপা ৰঙালাওত বহুতো ৰঙালাও লাগিবলৈ সক্ষম হ'ব। তাৰে যিবিলাক কাম আছে তাকে মই ভিডিঅ'টোৰ যোগেৰে দেখাব খুজিছোঁ। আহকচোন তেন্তে কি কাম কৰিব লাগে তাকে জানো। ইয়াৰ প্ৰথমতে যিবিলাক চখিলা পাতলৈকে যিবিলাক কুঁহি ইয়াত এনেকৈ ওলাইছে, এইবিলাক ছিঙি দিব লাগে। ইয়াত যিমান আছে কুঁহি সকলো ছিঙি দিব লাগে। ইয়াত তেতিয়া সৰুৰ পৰা যদি আমি এই কুঁহিবিলাক সৰুতে নোহোৱা কৰি দিওঁ, তেতিয়া আৰু ইয়াৰ যিবিলাক ডাল ওলায় সৰুৰ পৰা 2জোপা 3জোপা এনেকৈ, এইবিলাক নোহোৱা হ'ব আৰু ইয়াৰ যিডাল গা গছ সেইডাল সবল হ'ব। আৰু ইয়াত 12খিলা পাত হ'লে তাক কাটিং কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে আমি সৰুৰ পৰা গুৰিত যিমান ইয়াত কুঁহি ওলায় বা আগ ওলায় ইয়াত ছিঙি দিব লাগে। তাৰপৰা দ্বিতীয়তে কি হ'ল, এই গছকেইজোপাৰ কাষত ইয়াৰ পৰা ইমান 1.5 ফুটমান আঁতৰত এনেকৈ সুন্দৰকৈ এটা গাঁত খান্দিব লাগে। এই পুলিকেইটাৰ কাষত মই এটা সুন্দৰকৈ এতিয়া 1 ফুট 1.5 ফুটমানৰ আঁতৰত এটা সুন্দৰকৈ গাঁত খান্দি দিছোঁ। ইতিমধ্যে মই ইয়াত কিনাৰত সুন্দৰকৈ গোবৰে এনেকৈ পুতি দিছোঁ গাঁতটো। এনে কৰিলে কি হ'ব, ইয়াত এতিয়া সৰুৰ পৰা যিবিলাক ইয়াত সুন্দৰকৈ ইয়াত যিবিলাক শিপা ওলাইছে, যিবিলাক শিপা ওলাইছে এই শিপাবিলাকে সুন্দৰকৈ গোবৰবিলাক পাব। তাৰ পৰা কি হ'ব, আপোনালোকে এইবিলাক গৰু গোবৰ যিমান পাৰে কম দিব। আপোনালোকে হাঁহ গু বা কুকুৰা গু সেইবিলাক আপোনালোকে বেছি দিব। কিয়নো আমাৰ যিবিলাক গৰু গোবৰ হয় সেইবিলাকৰ গছবিলাক বেছি বগায়, কিন্তু ফলবিলাক অলপ কমকৈ লাগে। আমাৰ যিবিলাক যেনে ধৰি লওক ব্ৰইলাৰ গুবিলাক যিবিলাক আমাৰ ফাৰ্মত পোৱা যায়, সেইবিলাকৰ যিবিলাক মল বা আপোনালোকে তাক ব্ৰইলাৰ গু কয়, গোবৰ কয়, যি কয়, আপোনালোকে তাক যদি দিয়ে তেতিয়া এই গছবিলাক বহুত সবল হ'ব আৰু ইয়াৰ যিবিলাক ফল বহুত প্ৰডাকশ্যন হয়। সেইকাৰণে আপোনালোকে যিমান পাৰে হাঁহ গোবৰ বা কুকুৰা গোবৰ এইবিলাক বেছি দিব। আমাৰ এতিয়া এইবিলাক ইয়াত গৰু গোবৰ আছে, আমি ইয়াকো অলপ পৰিমাণে দিওঁ, কিন্তু এইবিলাক মই যিমান খেতি কৰিছোঁ
খেতিবিলাকত মই হাঁহ বা কুকুৰা যিবিলাক গোবৰ আছে সেইবিলাক দি মানে ইয়াৰ মই যিবিলাক প্ৰডাকশ্যন বেছি পাইছোঁ, সেইটো কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এইবিলাক কুকুৰা হাঁহ গোবৰটো বেছি দিব। বিশেষকৈ আমি এই গছকেইজোপাত এতিয়া যি গোবৰ দিয়া কাম কৰিলোঁ এইটো ইমানতে সামৰিছোঁ। আৰু এই গছকেইজোপা সৰুতে আমি যেনে এইবিলাক যিবিলাক পোক আছে, পোকে আক্ৰমণ কৰিছে, তাৰ বাবে আমি যিবিলাক পোকৰ দৰৱ আছে তাক স্প্ৰে কৰি দিব লাগে। নহ'লে ইয়াত সৰুৰ পৰা ইমান পোকৰ দৰৱ স্প্ৰে কৰাতকৈ আমি এইটো কেঁচা গোবৰৰ পানীটো ইয়াত ঘুলি অলপ মাৰি থৈ দিলেও তাৰ পোকৰ পৰা আমি ৰক্ষা পাওঁ। এতিয়া এই যিকেইজোপা আপোনালোকে গছ দেখিবলৈ পাইছে, এই গছকেইজোপা এতিয়া বয়স 35-40 দিনমান হৈছে। ইয়াৰ যেতিয়া বগাই 12খিলা পাত হ'ব তেতিয়া ইয়াক কেনেকৈ কাটিং কৰিব লাগে মই আপোনালোকক দেখাম। আৰু এই 3জোপা গছত কিমান প্ৰডাকশ্যন হ'ব মই আপোনালোকক এমাহৰ পিছত আপোনালোকক এটা নতুন ভিডিঅ'ত দেখাম। কিয়নো এইজোপা গছ যদিও এতিয়া 6খিলা 7খিলা পাত হৈছে, ইয়াৰ বগোৱাৰ লগে লগে ইয়াৰ সুন্দৰকৈ ৰঙালাও লাগিবলৈ আৰম্ভ কৰিব আৰু এমাহৰ ভিতৰত ইয়াত বহুতো প্ৰডাকশ্যন হ'ব। আৰু নিশ্চয় কিমান ৰঙালাও লাগিছে তাক আপোনালোকক এটা নতুন ভিডিঅ'ত দেখাম। আশা কৰোঁ সেই ভিডিঅ'টোলৈ আপোনালোকে নিশ্চয় আশাৰে বাট চাব। আহক তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনাক অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপুনি এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।